পুৱাই ময়ৰাবাৰীত লাগিল হাহাকাৰ। সকলোফালে ধৰ ধৰ মাৰ মাৰ। ঘটনা কি, কাণ্ড কি? ৰঙা চোলা পিন্ধি ৰাঙলী হৈ থকা এইগৰাকী সামাজিক মাধ্যমৰ এগৰাকী ভাইৰেল গাৰ্ল। ধৰি লওক এইগৰাকী লোকেল মালাইকা। মালাইকাৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ অভিযোগ, বিভিন্ন সময়ত সামাজিক মাধ্যমত তাই বোলে অশ্লীল নৃত্যৰে ভিডিঅ' বনায়। ইছলামত যদিও এইবোৰ হাৰাম, তথাপিও সামাজিক মাধ্যমত অশ্লীলতাৰ পোহাৰ মেলা লোকেল মালাইকাৰ বিৰুদ্ধে বাতৰি সংগ্ৰহৰ বাবে গৈছিল সাংবাদিক। তেনে সময়তে ৰঙা পোছাকেৰে ৰাঙলী হৈ থকা ৰঙিলী মালাইকাই খেদা মাৰি আহিল সাংবাদিকৰ দলটো। ৰঙিলীৰ বিৰুদ্ধে অভিযোগ, সাংবাদিকৰ গাত হাত দি পিন্ধি থকা সোণৰ চেইন কাহিনীয়াৰ। স্থানীয় ৰাইজে শেষত ভাড়া কোঠাতে আবদ্ধ কৰে লোকেল মালাইকা ৰঙিলী আৰু ময়ৰাবাৰী আৰক্ষীক গতাই দিয়ে স্থানীয় ৰাইজে। মানুহজনে এগৰাকী অসৎ প্ৰক্ৰিয়া নাৰী আৰু যিগৰাকী যিটো ঘটনা পৰিচালিছে, সাংবাদিকগৰাকীক আক্ৰমণ কৰিছে। মই নাছিলোঁ, আহি পেলাই পাইছোঁ যে সাংবাদিকগৰাকী বাতৰি কৰিব গৈছিলে, তেওঁক আক্ৰমণ কৰিছে, মোৰ সন্মুখত আক্ৰমণ কৰিছে। এই নাৰীগৰাকীক ইউটিউবাৰ বুলি ক'লে ভুল হ'ব, কাৰণ অসৎ কৰ্মৰ লগত জড়িত কেইবাবাৰো আমি সকলোৱে বাতৰি কৰিছোঁ। আৰু মই আশা কৰিছোঁ যে আৰক্ষীয়ে এজনীক গ্ৰেপ্তাৰ কৰিছে, এগৰাকী নাৰীক গ্ৰেপ্তাৰ কৰিছে। নাৰী সমাজক কলংকিত কৰা এগৰাকী নাৰী, এগৰাকী নাৰী নহয়, কলংকিত কৰা নাৰী। কাৰণ ময়ৰাবাৰী অঞ্চলৰ যিখন ভদ্ৰ সমাজ, এই ভদ্ৰ সমাজ এগৰাকী নাৰীয়ে গোটেই সমাজখন বেয়া কৰিছে। আপুনি ইউটিউব খোলে আপুনি সন্তানক লৈ পেলাই ইউটিউব চাব নোৱাৰিব, কাৰণ তাৰ যি অসৎ গালাগালি কৰে, তাৰ কাৰণে আমি নিজৰ ইউটিউবৰ পেজটো মানে চাইড কৰি থ'ব লাগে, আপ কৰি দিব লাগে। কাৰণ এনেকুৱা বেয়া ব্যৱহাৰ কৰে, এনেকুৱা বেয়া বেয়া অসৎ কৰ্ম কৰে। কিন্তু আজি এটা লাজৰ বিষয় যে ময়ৰাবাৰীত এগৰাকী কৰ্মৰত সাংবাদিকক তাই আক্ৰমণ কৰিছে আৰু সোণৰ চেইন কাঢ়ি লৈ গৈছে। কাৰণ সাংবাদিকগৰাকীৰ এটাই অপৰাধ আছিলে যে বাতৰি পৰিৱেশন কৰিব গৈছিলে। এতিয়া আমাৰ নিৰাপত্তা নাইকিয়া হৈ পৰিছে। এনেকুৱা লাগিছে যে সাংবাদিকক আক্ৰমণ কৰা ঘটনাৰ গৰিহণা দিছোঁ, অতি শীঘ্ৰে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যদি আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰে, তেনে আমি গণতান্ত্ৰিক আন্দোলন কৰিম। কাৰণ ময়ৰাবাৰীৰ পৰিৱেশ নাইকিয়া কৰি পেলাইছে, ময়ৰাবাৰীত থাকিব পৰা অৱস্থা নাই।